আমার ৯ নং বনৰগাঁও ছাৰক আমি পাহৰি গৈছে, এতিয়া আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়া ৱেলকাম কৰিব, পাহৰি গৈছে। ক্ষমা কৰিব ছাৰ। আৰু কোনোবা যদি ইনফ্লুৱেঞ্চিয়েল হিচাপে বা কোনোবা যদি আপোনালোকে আৰু নাই ৱেলকাম কৰিব যদি বিচাৰি আছে, আপোনালোকে আহিব পাৰিব। আচ্ছা আৰু বনৰগাঁৱৰ পৰা জয়কং ক্লাব বৰপৰা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেখেতক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে আহি ৱেলকাম কৰক। আপোনালোকে হাত খালি দিয়ক, খালি বাজাই দিয়ক, খালি বাজাই থাকক না, বাজাই থাকক। পৰিশ্ৰম কৰিব লাগে, এনে থাকিলে কেনেকৈ হ'ব? পৰিশ্ৰম কৰক আপোনালোকেও। আপোনালোকে যিহেতু বিৰাট কষ্ট কৰি পেলাই আমাৰ যিহেতু ৯ তাৰিখ এপ্ৰিলত আপোনালোকে দলে বলে যোগদান কৰি পেলাই আপোনালোকে আমাৰ ৰবিৰাম ছাৰক জিকাই দিয়াৰ কাৰণে আপোনালোকে আজি সুযোগ সুবিধাটো পাইছে, সেইকাৰণে আপোনালোকে তালি বজাই দিয়া। আৰু যিবিলাকে আৰু না পিন্ধাব ইচ্ছা আছে আপোনালোকে আহি পেলাই ৱেলকাম কৰিব পাৰিব। আচ্ছা আচ্ছা আৰু আহি আছে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী LIC জাহাজ দুলাৰাই গুটি বাথৌ আফা, আপোনালোকেও আহক। আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মাইনাও আফা, আপোনালোকেও আহক, ৱেলকাম কৰক। ভৰ্তি লওক আপোনালোকে আজি। যে ধৰণৰ আপোনালোকে শুনিছে আমাৰ হাগ্ৰামা ছাৰে যে কিং মেকাৰ, এই কিং মেকাৰটো অলৰেডি জিকি গ'ল। অলৰেডি আমাৰ এই কোকৰাঝাৰ মানে এখন মাত্ৰ আমাৰ সৰ্বজোৰাৰ পৰা জিকিব পৰা নাই। প্ৰত্যেকখিনি আমাৰ যেহেতু টাৰ্গেট আছিল, আমাৰ হাগ্ৰামা ছাৰৰ টাৰ্গেট সেইটো অলৰেডি জিকাই গ'ল। আৰু কোনোবা আছে যদি আপোনালোকে আহিব পাৰিব, আহক।